Hello everyone and welcome back to my YouTube channel. মই সাহিনা আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে। তো আকৌ এটি নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ মই। তো মোৰ বা এতিয়া ডিউটিলৈ যাবলৈ ৰেডি হৈ আছে। তো আপোনালোকক দেখাই আছোঁ। তো বা যাব ডিউটিলৈ, মই অকলে থাকিম ৰুমত। কি কৰোঁ কি নকৰোঁ আপোনালোক দেখাই থাকিম। তো ভিডিঅ'টো একেবাৰে সকলোকে চাই থাকিব মোৰ। এয়া মোৰ বা এতিয়া ডিউটিলৈ যাব ওলাইছে। এয়া নতুন হেলমেট লগাইছে, পুৰা নতুন হেলমেট আনিছে। এইটো আনি বোলে কৈছে আজি মই নতুন হেলমেট লগাই যাম আৰু এয়া নতুন হেলমেট দি দেখাও তো। এয়া নতুন হেলমেট লগাইছে, এতিয়া নতুন হেলমেট লগাই যাব ডিউটিলৈ। এতিয়া বা ডিউটিলৈ যাব, এতিয়া মই থাকিম অকলে। ৰাতি আহিব 8টা বজাত। গুড ইভিনিং সকলোকে। এয়া মই ৰাজমাহ লৈ লৈছোঁ আগত, আৰু এইফালে অলপ বাকলি গুচোৱা হ'ল মোৰ, আৰু এইখিনি গুচাই ল'ম এতিয়া গোটেইখিনি। আৰু মই আজি ফাৰ্ষ্ট টাইম বনাম। কেনেকৈ বনাম মানে নাজানো মই বনাবলৈ, তো ট্ৰাই কৰিম বনাবৰ কাৰণে। কি লাগে ইয়াত মই মোৰ মানে যিখিনি মনৰ হেৰি আৰু যা যোগাৰখিনি লাগে সেইখিনি গোটেই দি ল'ম। দিলে আপোনালোকক দেখাম, দেখাই কিনে বনোৱা হ'লে সেইটোও দেখাম। তো ফাৰ্ষ্ট টাইম বনাম, তো চাব আপোনালোকে। আৰু কিবা যদি ভুলো হয় আপোনালোকে কৈ দিব মোক, আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব মোৰ আজি স্কিপ নকৰাকৈ। তো এইখিনি মই এতিয়া বাকলি গুচাই লওঁ গোটেইখিনিৰে। মই এতিয়া কেৰাহী পাতি দিলোঁ গেছত, আৰু ইফালে এটা গোটা পিঁয়াজ, তাৰপিছত কেঁচা জলকীয়া, 3 খিলা তেজপাত, আৰু বিলাহী 2টা, আৰু এইফালে ৰাজমাহ আৰু আলু লৈ লৈছোঁ। আৰু ইফালে আদা নহৰু পেষ্ট, এয়া নিমখ হালধি মছলা যি য'ত লাগে গোটেইখিনি লৈ লৈছোঁ। এতিয়া কেনেকৈ বনাওঁ আপোনালোকক দেখাম, চাই থাকিব। এতিয়া মই দিম কেৰাহীত তেল, মিঠাতেল। মই এতিয়া কেৰাহীত মিঠাতেল দি আছোঁ। আপোনালোকৰ আন্দাজত আপোনালোকে দি ল'ব, মোৰ আন্দাজত মই দি লৈছোঁ আৰু যিমানকণ লাগে। চবৰে বেলেগ বেলেগ হয়, তো চবে নিজৰ মতে দি ল'ব আৰু মিঠাতেলকণ। এয়া মোৰ তেল দিয়া হৈ গ'ল। এয়া মই গোটেইখিনি দি লৈছোঁ। এতিয়া মছলা ইয়াত যিমান যি লাগে এতিয়া মই ইয়াতো মাৰি ল'ম। এইখিনি এতিয়া মই ভালকৈ ভুনি ল'ম। ভুনি লৈ কিনে অকণমান পানী দিম, আৰু আগতে মছলাখিনি তেলতে ভুনি লওঁ, তাৰপিছত দিম পানী। এতিয়া মই বিলাহী আৰু ৰাজমাহ আলু লগত দি দিলোঁ। এতিয়া মছলাখিনিৰ লগত মিলাই ল'ম। মছলাখিনিৰ লগত অকণমান সময় ভুনিম, আৰু পানী দেৰিকৈ দিম, আৰু পানী দিলেও গৰম পানী দিম। তো এইখিনি মই এতিয়া ভুনি লওঁ মছলাৰ লগত। এয়া মোৰ ৰাজমাহ বনোৱা হৈ গ'ল। এয়া ওপৰত ধনিয়া পাত দিছোঁ। এতিয়া বনোৱা হৈ গ'ল, তাৰপিছত ভাত খাম। আৰু ইফালে ডিম বইল কৰিছোঁ, তাৰপিছত আৰু এইফালে ৰাজমাহ বনাইছোঁ, আৰু কিবা এটা চাটনি বনাম। তাৰপিছত ভাত খাম, আৰু মোৰ লক্ষী আহিলে খাম একেলগত আমি দুটাই। আমি ভাত খাবলৈ বহিছোঁ। মোৰ মৰমৰ লক্ষী আহি গ'ল। এয়া বাক দিছোঁ। এতিয়া খাই কিনে কেনেকুৱা হয় জনাব। আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ ন মই ৰাজমাহ। তাৰপিছত আমি ভাতত লৈ লৈছোঁ, আৰু ইফালে এয়া আৰু দিম। এতিয়া আমি দুজনী খাই লওঁ, খাই কিনে জনাম। গুড ইভিনিং গাইজ। এয়া আজি আমাৰ চাহিনায়ে পিঠা বনাব লৈছে। তাই হেল্পাৰ মই বাৰু। এতিয়া অকণমান এইখিনি ভাজি লৈছে কেৰাহীটোত। ভাজি লৈ পেলাই পিঠাগুড়ি ভাজি লৈ পেলাই, তাৰপিছত এতিয়া নাৰিকলে দি পেলাই পিঠা বনাব। এয়া নাৰিকলো যোগাৰ কৰি থৈ দিয়া হৈছে। নাৰিকলৰ পিঠা বনাম আমি। পিঠা বনাই পেলাই কেনেকুৱা হয় ভাপত দিয়া পিঠাটো আপোনালোকক দেখাম কেনেকৈ বনোৱা হয়। মই ইফালে পিঠা বহাই দিছোঁ। কিমান কি যোগাৰ কৰি বহাইছোঁ আৰু এইফালে পিঠা বনাই আছোঁ। তাৰপিছত বা গৈছে অকণমান বাহিৰত। এতিয়া এইখিনি বনোৱা হ'লে আপোনালোকক দেখাম। ফাইনেলি গাইছ আমাৰ পিঠা হৈ গ'ল। এয়া পিঠা খোৱাটোহে কথা, আৰু এইফালে চাহ, আৰু এইফালে বায়ে দি খাই কিনে ক'ব কেনেকুৱা হৈছে। ভিতৰলৈ গোৱা নাই, বাহিৰটোৱে খাইছোঁ। ভিতৰটো খাই ভিতৰটো খাই গ'ল। তামাম। এতিয়া ময়ো খাই লওঁ, খাই কিনে আপোনালোকক লগ পাম। খাই কিনে আমি ক'ৰবাত যাম, আৰু ক'ত যাম আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আমি এতিয়া পিঠা চিঠা খাই ৰেডি হৈ গ'লোঁ যাবলৈ ফিল্ম চাবলৈ, বা আৰু মই। তো এতিয়া যাওঁ আৰু আহি কিনে আপোনালোকক লগ পাম। আমি ফিল্ম চাব গৈ আছোঁ, বা আৰু মই। ৰাস্তাৰ মাজত
ব্লগ বনাই বনাই গৈ আছোঁ আৰু ফিল্ম চাবলৈ। এয়া আমাৰ পাইলক তাত গৈ আমি আহি পালোঁ। এয়া ভিতৰত এণ্ট্ৰি কৰিম আৰু এইফালে ডক্টৰ বেজবৰুৱা লগোৱা আছে। এতিয়া আমি আহি পালোঁ। কেতিয়াবা বৰ্তমানে বিচাৰি ফুৰে অতীতৰ গৰ্ভত লুকাই থকা এক গভীৰ ৰহস্য। Finally, we won, Doctor. ফাইনেলি চালোঁ আমি, চাই ভালেই লাগিল, বহুত ভাল লাগিল। তো এতিয়া ৰুমত যাওঁ আৰু এতিয়া ৰুমত গৈ ভাত চাত বনাম, তাৰপিছত খাম, তাৰপিছত বিন্দাছ শুম।